তো গাইছ আমাৰ পংকজে এটা হেৰি ধৰিলে মাছ ধৰিছে সেইটো মাছ ধৰিছে নমস্কাৰ বন্ধু বান্ধৱীসকল মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি গৈছোঁ পংকজ দাৰ লগত এইজন মানে এইজন কৈছিলে যে আপোনালোকক পংকজ ৰেল বা মৎস্যৰ এইজন আজি মানে বৰশীটো পাব লৈ আহিছে তাৰপিছত মাছটো আশা নাই বহুত ডাঙৰ ডাঙৰ মাছ আশা কৰি আহে তেওঁ কিন্তু লাষ্টত শিঙৰা এটা তুলিব নোৱাৰে এনেকৈ আৰু এই দুদিনমানটো আহিলে এনেকৈ থাকি গ'ল আৰু নাপালোঁ কিবা টুকুৰা মৰিলে মাছ সেইটো যায় তিনিটাকৈ মাছ পূৰা তেল চেল মাৰি পিনি খালে তেতিয়া হ'ব লগত আজি গৈ আছোঁ আজি কি হয় নাজানো দুইটা গৈছোঁ আৰু কিবা ক'ব নেকি মাছটো আজি কি তুলি মিলি আহিছা দেখিছে সৰু সৰু আশাই নকয় ডাঙৰ ডাঙৰ আশা কয় ব'লক চাই আছোঁ তেতিয়াহ'লে ভাৰত মাতা কি জয় তো গাইছ আমি জংঘলৰ মাজেৰে সোমাই গ'লোঁ এতিয়া সৰু জংঘল সৰু সুৰা জংঘল আমাৰ ইয়াত অফৰ'ডিঙো হ'ল অলপ অলপ আহিব পাৰে ধুনীয়া ধুনীয়া জেগা গছ গছনি কটা নাই এতিয়ালৈকে কাটিবও নালাগে আমাৰ ব্ৰহ্মপুত্ৰখন পাইছোঁহি আহি পিনি ইয়াতে আমাৰ হাল শ'ল বৰালি চিতল কান্দুলি চব ধৰিব এওঁ কিন্তু আজিলৈকে তেওঁ শিঙি মাছৰ বাহিৰে একো তুলি পোৱা নাই ইমানটো জানো মই ৰ ভাই অঁ ৰ'বা উঠিবতো দিয়া বাবা চিতল কান্দুলি প্ৰথম তই শিঙি মাছ এটা তুলি ল'বি বাবা শিঙি মাছ এটা প্ৰথম বহনি কৰ তাৰপিছত আমাৰ শ'ল বৰালি চিতল কান্দুলি চব হ'ব পালে নাই ওলাইছে নাই পালে চাৰিজনী পাইছোঁ বাপুটিয়ে দেখোন দে তই গোটেই পৰুৱা উঠিলোঁ এইকেইটা মাছকেইটা আপুনি পানীত থৈ দিব লাগিছিলে অলপ সেই তলত এনেকৈ এইটো থৈ দিব লাগিছিলে সেইটোতো হেৰি নাযায় অঁ এনেকৈ গোটেই পৰুৱাই হেৰি কৰি দিছে এনেকৈ থৈ দিব লাগিছিলে আমাৰ টোপ চুপ লগাই ৰেডি পংকজ কান্দুলি কাৰণে পেলাইছা কাৰণে তুমি কি কাৰণে পেলাইছা এয়া নদীত কি মাছ আছে বৰ্তমান নাজানো এইটো ডাঙৰ মাছৰ কাৰণে পেলাইছ তই হে এইটো তিমি মাছ ধৰিম বুলি ভাবিছোঁ তই শিঙি মাছটো প্ৰথম তুলি দেখা পাবা তই ডাঙৰ কান্দুলি চান্দুলি কথা নাভাবিবি তিমি মাছৰ কাৰণে ধৰিম তিমি এটা ওলাম আৰু পেলা এইটো নকৰিব আকৌ মাছ গুচি যাব নহয় তোমাৰ ডাঙৰ মাছ ধৰি মানে সেইটো আশাতে ভুল থাকে ন তোৰ সদায় মাছ বেছি ডাঙৰ আশা কৰ এইফালে চাই বা এতিয়া নিনিয়ে ন তোক মাছটোৱে মাছে ফুটিব নহয় ফুটিব কাৰণেতো ধৰিছোঁ কেলা চাওঁ কিমান দি থাকে ন তোক অঁ মানে য'ত মাছে টিপকৈ মাৰে তাৰ ওপৰতে দি দিব ইয়াৰ জেগা কেতিয়াও পচন্দ নহয় ইয়াৰ বৰশী খণ্ড চেঞ্জ কৰি থাকি পংকজ না এটা খুট মাৰিছে না অলপ হিলিছে নেমাই নেকি পংকজটো এনেই ৰ'দখনত আনি পিনি মাথা বেয়া কোৱালি দেই তই আজি ডাঙৰ মাছ তুলিহি বৰশীটো পাইছে এটা খুট মাৰিছে
না মাছটো ওপৰলৈ আহিছে, না ওপঙি দিছে, না কিবা হৈছে, না বৰশী হিলিছে, না মানুহ হিলিছে। অকল পানীখিনি গৈ আছে, বহি আছোঁ, পোঙাটোৰ অকল পানীখিনি দি আছে অকল। সেইটোৱে আৰু চাই আছোঁ আৰু ৰাইজ। কি হ'ল কিবা এটা কৈছে গাইছ, ৰ'ব শুনিলে কম খবা। হেৰি হ'ল মানে ৰছীডাল চুটি হৈ থাকিল। কি বৰশী চুটিডাল? নহয়, ৰছীডাল চুটি হৈ থাকিল, অকণ দীঘল কৰি লওঁ। তই এইবোৰ বস্তু ঘৰতে ঠিক কৰিব নোৱাৰ নি? আহি পিনি ইয়াত ঠিক কৰি দিবহি। য'ত মাছ দিবলৈ তাত আহি পিনি বস্তু ঠিক কৰিছে ৰ'দখনত। এইটো ৰ'দত দুইটা বহি আছোঁ দুপৰীয়া টাইমত, মানুহেতো পাগল বুলি ক'ব। এটা মাছ খুটাব পাৰিছেহি, ইজ্জতকৈ ফলুদা কৰিলে মানে গোটেই আজি মানুহখিনিৰ আগত। দুজন মানুহে ধৰি আছিলে এইফালে, এজনে মাছ ধৰিলে বহুত। ইয়াৰ না বৰশী খুট মাৰিছে, না মাথা হিলিছে, না মানুহ হিলিছে, একদম মুঠতে বহি আছে। এইটো ভাজটো চব তাৰ। এইফালে চা ঐ, মাৰিব খুট মাৰিব, মাক কচম খুট মাৰিব ৰ, এতিয়া মাৰিব খুট। তই এটা কথা ক, তই কিবা আনিছ নি? বেজি চেজি পিন চিন দেচোন। খুট মাৰিব মাক। ফাৰ্ষ্ট টাইম পোঙাটো অকণমান চুলে আজি এইবাৰ বৰশীটো, তাতো সি মাছটো ভকুৱাই দিয়ে। কিয়া মাছুৱাৰা বনেগা তুমি ভাই? মাছুৱাৰা কেলা ভাইটি কথা মই তোমাৰ মাছলৈ গৈছিলোঁ, এজনীও নাপালোঁ, ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ। গাইছ, আমাৰো সেইটোৱে হ'ব আজি, মই গম পালোঁ আৰু সেই কাহিনীটো আজি আমাৰ ঘটিব। মানে ইজন ভকতে আমাৰ আনিছিলে ডেল এণ্ড মৎসৰ দুটা কম্ব, ই একলে বনাইছে পংকজ। এইটো খুল নাবে কেলা মই উঠাম, চাই থাক তই এতিয়া উঠাবি। এই 100%। এই মালটো খুলি ল'ব, ৰছীডাল দীঘল কৰি ল'ব আৰু তাৰপৰা উঠাবি তো চিয়'ৰ। সেই তুমি ভাইটি হিচাপ কৰিবা তাৰপিছত। কিবা এটা চেলেঞ্জ কৰচোন তই মই উঠাম, তই কিবা এটা দিবি নেকি মোক যদি উঠাব নোৱাৰ? তই কি দিবি ক? যদি তই উঠাব পাৰ মাছটো মই লৈ যাম, যদি উঠাব নোৱাৰ তেতিয়া মাছটো তই লৈ যাবি। হ'ল সিমানতে চেলেঞ্জ। এইটো চেলেঞ্জ বুলি কয়, মাৰি হৈ যায়। নাপায় গাইছ, বেয়া কথা ক'ব নাপায়। আপোনালোকে মৰমৰ দিয়ক, আপুনি দিলোঁ তাতে কামুৰি গাইছ। এতিয়া চাব বৰশীটো কিমান মৰমত আপোনালোকে ইয়াক গালিও দিব পাৰে, যি দিব পাৰে ধুনীয়াকৈ মই ইয়াক পঠিয়াই দিম। ই চাই ল'ব নিজে ভিডিঅ'ত গৈ পিনি, মানে গালি ধুনীয়া নিজৰ পচন্দৰ গালি দিব পাৰে। চবকো লাইন চে মিলেগা গালি দেনে কে লিয়ে চব দিজিয়ে। দীঘল হ'ল নাই? দীঘল হৈ গ'ল। এতিয়া এনেকৈ ইয়াকে এনেকৈ বান্ধিম আৰু খুব জোৰকৈ টাইটকৈ ছিঙি দিলোঁ। তাৰপৰা এনেকৈ বান্ধিম মই এতিয়া। মানে বান্ধি দিলে মানে কি হ'ব, এতিয়া মানে ইয়াৰ পৰা ৰছীটো দীঘল হৈ যাব। তাৰপৰা তোমাৰ ইয়াত কি মাছ লাগে এতিয়া মোক কোৱা। ঐ বৰশী ভৰিত লাগিব বা? বৰশী ভৰিত লাগে, য'তেই লাগক। এতিয়া কি মাছ লাগে তুমি সেইটো মোক কোৱা, মই তোমাক আনি দি আছোঁ। তই প্ৰথম শিঙি এটা তুলি দেখা মোক বাবা, তো তাৰপিছত তই শ'ল বৰালি কান্দুলি চান্দুলি সেইবোৰ কথা ভাবিবি। এতিয়া তুমি মোৰ বৰশীটো খুব চোৱা। গাইছ, আমাৰ পংকজে এটা হেৰি ধৰিলে, মাছ ধৰিছে। সেইটো মাছ মানে চাব ৰ'ব। ওলাই গ'ল। দিছ ইজ মাছটোৰ নামটো কৈ দিয়া আকৌ। এইটো বাওপুতীয়া বুলি কয়। বাওপুতীয়া না? আজি বোলো খাবা। সেই স্কুটিখন দেখিলা তুমি যে নাই পোৱা বুলি কৈছিলা। পানী ভাই নদিয়া তো গাইছ, ল'ৰা পূৰা টোটেলি হেপী, টোটেলি আউট অফ কণ্ট্ৰল ই এতিয়া ফূৰ্তিত।
এইটো মাছটো এই কেলা চাবি পানীত ফুলি পেলাই দে খাই তোমাৰ মনটো কিমান লাগিছে ভাল লাগিছে ন এতিয়া ভাল লাগিছে হৈ যাব তেনেকৈ ব'ল আৰু এটা মাছ ধৰিলে হ'ব আৰু কেলা তুমি আৰু মানুহ যে মাৰি পেলাবা দেই ভাইটি ধৰ মই আছোঁ তো গাইছ ছেকেণ্ড আৰু এটা তুলিলে তেওঁ মাছটো দেখাবা আৰু এটা তুলিছে এইটো ছেকেণ্ডটো অ' ই আজি গা চা ধুই আহিলি মানে আজি ন আজি গা ধুই আহিলি গা ধোৱা নাই একেলগে অঁ গা নোধোৱাকৈ এইটো মানে ৰিজাল্টটো এনেকুৱা ন গা ধুলে ৰিজাল্টটো নাপাবা ইমান গা ধুলে ৰিজাল্ট আৰু ওলাব ৰিজাল্ট ওলাব নে নোলায় এতিয়া ক'ব নাই এতিয়া ৰিজাল্টটো ভালেই ওলাইছে অঁ কেঁচু দেখোন ইয়াতে বৈ আছে মোৰ কেঁচুখিনিয়ে চাগে এপাৰ ওলাই গৈছে নেকি গৰম ভিতৰত মহকেইটা লাগছে দিয়া ভাইটি এই দাদাজনো হ'ব পাৰে তো কেনে গাইছ আজি ঢেকীয়া শাকৰ লগত বোলো খাবা 12 ফুটীয়া 12 ফুটীয়া নেক্সট যোনটো আহিবলগীয়াটো আছে সেইটো কাৰণে তাৰ তৈয়াৰটো চলি আছে নেক্সট যোনটো আকৌ উঠাব আপোনালোকক দেখাম মই তেতিয়ালৈকে মই অলপ ইয়াতে বহি আছোঁ তো অকণমান ইয়াতে থাক ওচৰত থাকি বেছি অকণমান ওচৰত থাকিম যাতে এক মাছে টানি নিব নোৱাৰে মাজলৈ কাৰণ ই বৰ ক্ষীণমিন ল'ৰাটো মোৰ নিচিনা শকত হয়তো বেলেগ কথা মোৰ ওচৰত বডি চডি থকা মানুহ অলপ তেনেকৈ দিগদাৰ হয় জাতিতকৈ খিনি এই ভাই মই ইয়াতে আছোঁ ভয় নকৰিবি তই মাছ ধৰ মই চাহত বহি আছোঁ মাছটো পালে হ'ল আৰু খাবলৈ ইয়াতে আছোঁ অলপ বহি চাইডত মাছটো খাবলৈ পালে হ'ল আৰু ঢেকীয়া শাকৰ লগত ধুনীয়াকৈ পেলাই এমুঠি খাম আৰু এইবোৰ খহি শেষ হৈ গৈছে পূৰা ভালকৈ নধৰিলে দুদিনমানৰ পিছত আৰু একেবাৰে খহি পিনি তাত লাগি যাব এইটো আমাৰ 3 নম্বৰটো আজি খাব আৰু মাছ এতিয়া আকৌ নেক্সটটো তৈয়াৰী চলি আছে নেকি তোমাৰ নেক্সটটোলৈ ৰেডি অ'কে তেতিয়াহ'লে মাছ ধৰা লৈ যাম দেই 4টা মাছ পাইছোঁ গাইছ মাছ এতিয়ালৈকে আমাৰ 4টা হৈছে নাহিলে 2টা মই নিম মাছ 2টা মই নিম মাছ আৰু 2টা ই নিব খালি নিবলৈ নাই দে বহুত কমজুচ মানুহ নিদিয়ে পকনে কৈছে কি 2টা নিলে ঘৰত গালি দিব 3টা নিলে ঘৰত গালি দিব কিন্তু 4টা নিলে ঘৰত গালি নিদিয়ে বৰ ডেঞ্জাৰ বস্তু সেইটো এই 2টা বস্তু আছে 2টাটো মই নিমেই এওঁ ভাজ লৈ বহি আছে 4টা তুলিছে ধুনীয়া এইটো ভাজত মই কিমান দি ভাজ লৈ ঠিকনা নাই তেওঁ এটা সুধিছিল এতিয়া নাহিলে বোলে এই নাহিলে এনেই আৰু পেপেয়া থাকিবই তাৰপিছত আকৌ ঠিক হৈ যায় লাইনত আহি যায় এই পংকজ খংটো উঠি আছে নেকি তোৰ এই গৰম দিনকে দেখা নাই কেনেকুৱা ভাল মাথা বেয়া আছে নেকি সূতাই নাই দেখিছনে কেলা কেনেকৈ কেলা অথা ইমান ধুনীয়া সুটি আছিলে কিয় হ'ল দানা পানী নাইকিয়া দিছোঁ নে কেলে নাই মাছক চাপৰ দিব লাগিব ৰ যাওঁ নেকি 5টা বাজি পাৰ হৈ গ'ল বুলি নাভাবিবি যাওঁ নেকি হে যাব লাগে আৰু ন যাওঁ ব'ল মাছ বহুত ধৰিলে ই মানে আমি ভবা নাছিলোঁ যে ইমান যে মাছ ধৰিব 3 কেজি 4 কেজি
এই 4 কেজি মাছ ধৰিলেই 4 কেজি মাছ ধৰাৰ পিছত এতিয়া মাছকেইটা কি কয় দেখাই দিওঁ নেকি মাছকেইটা হ'লে কেইটা 4টা মাছ আছে এটা মাছ 1 কেজিকৈ আছে আমাৰ ইয়াত মাছটো নিম বুলি আহিছিলোঁ মই নিনো আৰু বহুত কষ্ট কৰিছে ল'ৰাটো এই ৰ'দত বহি ধৰি আছে বোলো নিনো আৰু এতিয়া মাছ যা নেকি সামো যাওঁ ব'ল হৈ যাব ইমানটো মাছটো খাব নালাগিবা মাছ যোনখিনি বিকে সেইখিনি মানে দেউলীয়া কৰি পেলাব ই সেইটো মানে ই পেটত গামোচা মাৰিবলৈ বুদ্ধি লগাইছিল তই এনেকুৱা সেই পেটত গামোচা মাৰিবলৈ বুদ্ধি লগাইছিল তই সেইটো কি কৰিছে গামোচা মাৰিবলৈ হেৰি কৰিছে নেকি গামোচা হে গামোচা মাৰিবলৈ ডেঞ্জাৰাছ বস্তু তাৰ কাৰণে আমি মৰমতে আমি দেল বা মৎস্য বুলি মাতোঁ সেইটো কাৰণে গাইছ তেতিয়াহ'লে ভিডিঅ'টো আমালৈ ইমানডোখৰে আছিলে আমাৰ ভিডিঅ' আৰু এনেকুৱা নতুন ভিডিঅ' পাবলৈ চাই থাকিব ব্লগটো নেক্সট ব্লগত আপোনালোকে আকৌ লগ পাম আমি নতুন ভিডিঅ' লৈ তেতিয়াহ'লে পংকজ কিবা এটা কোৱা লাষ্ট টাইমত ৰাইজক কিবা এটা কোৱা তুমি কি ক'ম আৰু যাওঁ এতিয়া দেৰি হৈছে সোনকালে ভাতকেইটা খাই আকৌ আহিম আমি ই আহিব মই নাহোঁ কাৰণ 4 কেজি মাছ ধৰিলে এই 4 কেজি মাছ সি খাই লওক আৰু আহিব নোৱাৰি আৰু লেটিং হ'ব তাৰ তেতিয়াহ'লে আজিলৈ বাই বাই টাটা জয় অসম